নমস্কাৰ, মই আছোঁ এতিয়া বিহুবৰ নেপালী খুঁটিত আৰু এয়া দেখিছে আমাৰ দাদা বাইদেউসকলে আহিছে। ইয়াৰ যিখিনি মানুহখিনি ধৰি লওক এতিয়ালৈকে থাকিব পৰা অৱস্থাত হোৱা নাই, সেই মানুহখিনিক যাতে অকণমান তেওঁলোকে সহায় কৰিছে, শ্ৰমদান আগবঢ়াইছে। জানো আহক এই দাদাসকলৰ দ্বাৰা। দাদা ক'ৰ পৰা আহিছে আপোনালোক? আমি ছিকিউৰিটিৰ ফালৰ পৰা আহিছোঁ, অল আছাম ছিকিউৰিটিৰ ফালৰ পৰা। আমাৰ নাজিৰাৰ পৰা আহিছে, শিৱসাগৰ নাজিৰা, লখিমপুৰৰ পৰা আহিছোঁ, ডিমৌৰ পৰা আমি মিলি যিমান পাৰোঁ আমি ৰাইজৰ অলপ শ্ৰমদান কৰিবলৈ আহিছোঁ, যাতে মানে যিসকল মানুহৰ ঘৰ চৰ থাকিবলগীয়া অৱস্থাত নাই, অলপ যিমান পাৰোঁ সহায়ৰ হাত আগবঢ়াবলৈ আহিছোঁ, যাতে সিহঁতক অলপ ঘৰটোত বনোৱাৰ ক্ষেত্ৰত আমি অকল হাতে কামে লাগি দিব পাৰোঁ। আমাৰ ফালৰ পৰা আমাৰ এটাই অনুৰোধ, মানে আজি আমি যিহেতু চাৰ্কুল কুইক ৰেছপন্স টিম CQRT ফালৰ পৰা আমি অলপ মানুহ আহিছোঁ। লখিমপুৰৰ পৰা আহিছোঁ, লখিমপুৰ নাওবৈচাৰ পৰা আহিছে, আমাৰ ডিমৌ চাৰ্কুলৰ পৰা আহিছে, প্লাছ আপোনাৰ নাজিৰা চাৰ্কুলৰ পৰা আহিছে। কিন্তু আমি আজি ন্যূনতম এজন মানুহ আহিছোঁ। আমি বেছি ৰাইজক সহায় কৰিব পৰা নাই। আমি এতিয়া দাদাহঁতৰে মানুহ থাকিবলৈ জেগা নাইকিয়া হৈ আছিলে, আমি লাগি ইয়াতে অকণমান ঘৰ ৰুম এটা ঠিক কৰি দিলোঁ। বা অলপ আগতে সেই বাইদেউহঁতৰ থাকিবলৈ ঘৰ নাছিলে, এতিয়া তেওঁলোকৰ ঘৰটো ভেটিটোৰ প্ৰব্লেম, কিবা কৰিবলৈ আমি সেইখিনি অলপ মাটি চাটি কৰি সমান কৰি দিলোঁ, বা তেনেকৈ অলপ চলপ আমি কৰি দিছোঁ চবকে। কিন্তু আমাৰ লগতে যদি আমাৰ যিখিনি অল আছাম ছিকিউৰিটি টিমৰ পৰা যিমানখিনি মানুহ আছিলে, সেই মানুহখিনি অলপেও যদি ইচ্ছা কৰে, তে ইয়াত মানুহখিনিৰ যথেষ্ট মানে ইয়াত কোনো থকাৰ জেগা নাই, খোৱাৰ জেগা নাই। এতিয়াও আমি এটা এনেকুৱা দুৰ্গন্ধত আছোঁ যে আমি প্ৰকাশ কৰি ক'ব নোৱাৰোঁ। তো ইমান এটা বেয়া পৰিৱেশত মানুহখিনি আছে। তো মানৱীয়তাটো ৰাখি যদি আপোনালোকে পাৰে, অকল ছিকিউৰিটি বুলিয়ে কোৱা নাই, ইচ্ছুক যিকোনো প্ৰাৰ্থীয়ে, যিকোনো ব্যক্তিয়ে এটা দল বা এটা গোট প্ৰস্তুত কৰি আপোনালোকে আহি এই জেগাটোত মানুহক অকণমান যদি সহায়ৰ হাত আগবঢ়ায়, তেতিয়াহ'লে মানুহখিনি যথেষ্ট উপকৃত হ'ব। আৰু এতিয়া বুজিলে, সকলোৱে ওলাই আহক, হাতে কামে লাগক, আৰু তাৰে আশাৰে এই ভিডিঅ'টো প্ৰস্তুত বহুতখিনি ইমান দূৰৰ পৰা আহি আমাৰ বাবে আহিছে। আপোনালোকে স্পেচিয়েলি বিহুবোৰত আহি পিনি যে লাগিছে, আমাৰ গাঁও অঞ্চলৰ মানুহে দেখিছে বহুত দুৰৱস্থা। সেইকাৰণে আমি বিহুবৰবাসী ৰাইজৰ হৈ আপোনালোকক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ধন্যবাদ।